নমস্কাৰ বন্ধুসকল, মই ৱাছিম আৰু আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল SQ ভেক্সালৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বহুতেই হয়তো জানে যে মোৰ আগৰ চেনেল SQ এক্সপ্ৰেছ আছিল। কিছুমান ব্যক্তিগত কাৰণবশতঃ আৰু অনাকাংক্ষিত পৰিস্থিতিৰ বাবে মোক সেই চেনেলটো বন্ধ কৰিবলগীয়া হৈছিল। কিন্তু আপোনালোকৰ মৰম, সমৰ্থন আৰু উৎসাহৰ বাবেই মই পুনৰ নতুন উদ্যমেৰে SQ ভেক্সা নামৰ এই চেনেলটো আৰম্ভ কৰিছোঁ। মই আশা কৰোঁ আগৰ দৰেই আপোনালোকে এই নতুন যাত্ৰাটো মোক পূৰ্ণ সমৰ্থন আগবঢ়াব। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব বটামটো টিপি দিয়ক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আমাৰ আগন্তুক সকলো তথ্য সমৃদ্ধ আৰু শিক্ষামূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ সৰ্বপ্ৰথমে আহি পায়। যদি আপোনাৰ মোবাইলটো হঠাৎ হেৰাই যায় তেতিয়া কি কৰিব? আজিয়েই ভাবি থওক, কাৰণ এই বিপদটো যিকোনো মুহূৰ্ততে আহিব পাৰে। ভাবকচোন, আপুনি ক'ৰবাত বাহিৰলৈ ওলাই গ'ল, হয়তো স্কুল, কলেজ, মাৰ্কেট বা বাছত। হঠাতে পকেটটো চেক কৰিলে আৰু দেখিলে প্ৰিয় মোবাইলটো নাই। ছাডেনলি মাথা গৰম নহ'বনে? কাৰণ আজিকালি ফোন মানে কেৱল এটা ডিভাইচ নহয়। এই ফোনটোৰ ভিতৰত থাকে আমাৰ পাৰ্চনেল ফটোজ, বেংক একাউণ্ট, হোৱাটছআপ, ইম্পৰ্টেণ্ট OTP, ছ'চিয়েল মিডিয়া আৰু বহুতো ইম্পৰ্টেণ্ট ডাটা। ভাবি চাওক, আপোনাৰ মোবাইলটো যদি হঠাৎ এনেকৈ হেৰাই যায় তেতিয়া আপুনি কি কৰিব? পেনিক নহ'ব। আজিৰ এই ভিডিঅ'ত মই খৰচি মাৰি দেখুৱাম মোবাইল ফোন হেৰুৱালে আচলতে কি কৰিব লাগে, এণ্ড্ৰইড আৰু আইফোন কেনেকৈ ট্ৰেক কৰিব, IMEI নম্বৰটো কেনেকৈ ইউজ কৰিব, চৰকাৰী নিয়ম অনুসৰি পুলিচ কমপ্লেইন কেনেকৈ দিব। নমস্কাৰ, মই ৱাছিম। আপোনাক SQ এক্সপ্ৰেছ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ শেষৰ টিপছটো অধিকাংশ মানুহেই নাজানে, যিটো আপোনাক ডাঙৰ লোকচানৰ পৰা বচাব। আপোনাৰ ফোনটো হেৰুৱাৰ আগতে যদি এইকেইটা কাম কৰি ৰাখে তেন্তে ভৱিষ্যতে ফোনটো হেৰাই গ'লেও বিচাৰি পোৱাৰ চান্স বহুত বেছি হ'ব। যদি আপুনি এণ্ড্ৰইড ফোন ইউজাৰ তেতিয়া পলম নকৰি আজিয়েই ফাইণ্ড মাই ডিভাইচ অন কৰি ৰাখক, আৰু যদি আপুনি আইফোন ইউজাৰ তেতিয়া এপলৰ ফাইণ্ড মাই ফিউচাৰটো অন কৰি ৰাখক। এই ছেটিংছটো অন কৰি ৰাখিলে আপোনাৰ হেৰাই যোৱা মোবাইলৰ জিমেইল আৰু পাছৱৰ্ডেৰে বেলেগ মোবাইলত লগ ইন কৰি ফোনটোৰ লাইভ লোকেশ্যন চাব পাৰিব। কেৱল লাইভ লোকেশ্যনেই নহয়, ইয়াৰ পৰা আপুনি তিনিটা ডাঙৰ কাম কৰিব পাৰিব। প্ৰথম, হেৰাই যোৱা ফোনটো চাইলেণ্ট থাকিলেও ফুল ভলিউমত ৰিং কৰাব পাৰিব। দ্বিতীয়, ফোনটো লক কৰি স্ক্ৰীণত মেছেজ পঠিয়াব পাৰিব। তৃতীয়, আপোনাৰ প্ৰয়োজনত ফোনটোৰ সম্পূৰ্ণ ডাটা ডিলিট কৰিব পাৰিব। মনত ৰাখিব, এই ফিউচাৰটোৱে তেতিয়াই কাম কৰিব যেতিয়া হেৰুৱা ফোনটোৰ ইণ্টাৰনেট আৰু লোকেশ্যন অন হৈ থাকিব। যদি চোৰে আপোনাৰ ফোনটোৰ ছুইচ অফ কৰি দিয়ে তেতিয়া কি কৰিব? তাৰ বাবে লাগিব আপোনাক IMEI নম্বৰ। IMEI এইটো আকৌ কি বস্তু? এটা উদাহৰণ দিছোঁ। মানুহৰ বাবে যেনেকৈ আধাৰ কাৰ্ডটোৱে আইডেণ্টিটি প্ৰুফ দিয়ে, ঠিক একেদৰে আপোনাৰ ফোনটোৰ IMEI নম্বৰে ফোনটো যে আপোনাৰ তাৰ প্ৰমাণ দিয়ে। আপুনি ডাইল পেডত গৈ *#06# ডাইল কৰিলে 15 ডিজিট এটা নাম্বাৰ দেখা পাব। এইটোৱেই হ'ল আপোনাৰ মোবাইলৰ IMEI নম্বৰ। এই মূল্যৱান নাম্বাৰটোক এতিয়াই ডায়েৰীত লিখি ৰাখক। আপোনাৰ ফালৰ পৰা সকলোখিনি কৰাৰ পিছতো যদি হেৰাই যোৱা ফোনটো বিচাৰি নাপায়, আপোনাৰ হেৰাই যোৱা ফোনটোৰ 15 ডিজিট IMEI নম্বৰটো লৈ থানাত এখন FIR দিয়ক। আজিকালি ভাৰত চৰকাৰৰ এটা অফিচিয়েল পৰ্টেল আছে যাৰ নাম CEIR, অৰ্থাৎ চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ। পুলিচে প্ৰথমতে আপোনাৰ IMEI নাম্বাৰটো এই পৰ্টেলত দি ফোনটো সম্পূৰ্ণৰূপে ব্লক কৰি দিব। ইয়াৰ ফলত কি হয় জানেনে? চোৰে সেই ফোনটোত পৃথিৱীৰ সকলো চিম কাৰ্ড ভৰালেও ফোনটোত নেটৱৰ্ক নাহিব, অৰ্থাৎ চোৰৰ বাবে ফোনটো প্লাষ্টিকৰ টুকুৰাৰ দৰে হৈ পৰিব। পুলিচে এই IMEI নম্বৰটো সকলো নেটৱৰ্ক প্ৰভাইডাৰ যেনে জিঅ', এয়াৰটেল, VIৰ ওচৰত ব্লেকলিষ্ট ছাৰ্ভেইলেন্সত ৰাখি দিয়ে। চোৰে যেতিয়া ফোনটো অন কৰি নিজৰ ব্যৱহাৰৰ বাবে নতুন কোনো চিম কাৰ্ড ভৰাব
তেতিয়া সেই চিম কোম্পানীৰ টাৱাৰলৈ এটা এলাৰ্ট মেছেজ গুচি যাব। যি মুহূৰ্ততে চোৰে নতুন চিম ভৰাই ফোনটো অন কৰিব, পুলিচে গম পাই যাব যে কোনটো নতুন নম্বৰ সেই ফোনটোত চলি আছে। ইয়াৰ পিছত পুলিচে ব্যৱহাৰ কৰে ট্ৰিংগুলেশ্যন মেথড, অৰ্থাৎ ফোনটোৱে ওচৰৰ কোন 3টা মোবাইল টাৱাৰৰ পৰা ছিগনেল লৈ আছে তাৰ ডিষ্টেঞ্চ জুখি পুলিচে চোৰৰ একেবাৰে সঠিক লোকেশ্যন উলিয়াই পেলায়। তাৰ পাছত পুলিচে গৈ সেই স্থানটোৰ পৰা ফোনটো উদ্ধাৰ কৰে। মনত ৰাখিব, ফোন হেৰুৱাৰ পিছত স্মাৰ্ট হোৱাতকৈ আগতে স্মাৰ্ট হোৱাটো বেছি ইম্পৰ্টেণ্ট। আজি এই IMEI নম্বৰটো নোট কৰক, ফাইণ্ড মাই ডিভাইচ অন কৰক, বেকআপ অন কৰক, কাৰণ এই 2 মিনিটৰ কামে এদিন আপোনাৰ 1000 টকাৰ ফোন আৰু ইম্পৰ্টেণ্ট ডাটা বচাব পাৰে। আশা কৰোঁ আজিৰ এই ইনফৰমেশ্যনখিনিয়ে আপোনালোকক সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক, যাতে সকলোৱে সজাগ হয়। আৰু এনেকুৱা লাগতিয়াল ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক। ধন্যবাদ।